আঘোণ মাহ মানেই সোণোৱালী ধানৰ বতৰ। বছৰটো জোৰাকৈ খাবলৈ আমাৰ খেতিয়কসকলে কষ্টৰে কৰা ধানমুঠি এতিয়া চপাবৰ সময়। ময়ো পিছে এইবাৰ বৰ ভালকৈ ধান কাটিবলৈ আহিব পৰা নাই, যিহেতু ল'ৰাটো সৰু হৈ আছে। গতিকে তাক চাবলৈ মানুহো লাগে, মা আৰু দেউতা দুয়ো আহে কাটিবলৈ। মই আহিবলৈ নাপাওঁৱে। পথাৰত ফৰিং এজনী পালোঁ, ইমান যে ভাল লাগিল মনটো। ফৰিং ধৰি সঁচাকৈ ভাল লাগে আৰু খায়ো বহুত ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? দেউতাই চাওকচোন ইমানখিনি পালে, মায়ে পিছে নাপায়, ধৰিব নোৱাৰে হেনো। মাহঁতে ৰ'দত ধান থকা দেখি মই ঘৰৰ পৰা ৰবাব টেঙা আৰু কমলা টেঙা লৈ গ'লোহি। যিহেতু টেঙা খাবলৈ ইমান ভাল পাওঁ নহয়, গতিকে কমলা টেঙা দেখি ৰখিব নোৱাৰি পেলাই ঘৰতে এটা গুচাই খাই গ'লোঁ। আৰু চাওকচোন পথাৰত গৈ এয়া ল'ৰাই একেবাৰে চকু পানী ওলাই গৈছেগৈ, হ'লেও মানে খাবলৈ এৰা নাই, ইমানেই ভাল পাইছে টেঙা খাবলৈ। তাৰ মুখৰ এক্সপ্ৰেশ্যনটো চাওকচোন। আৰু এতিয়া চাওকচোন বেটাই বোলে ফৰিং ধৰে হেনো। এই ফৰিং বিচাৰি কি বিচাৰিছা তুমি? কি বিচাৰিছা? ফৰিং বিচাৰিছা? অঁ। সৰুতে যে মাৰ লগত পথাৰলৈ গৈ এনেদৰে ময়ো আমনি কৰি আছিলোঁ এই ফৰিং ধৰিবলৈ বুলি, আকৌ পেপাৰ বনাই দিয়া, ছাতি বনাই দিয়া বুলি যি টি কথা কৈ গৈ আমনি কৰি আছিলোঁ। হয়, সৰুকাললৈ বহুত মনত পৰে। সৰুকালতে ভাল আছিল। কিহকে কৰিবলৈ মন যায় তাহকে কিহকে কৰিব পাৰিছিলোঁ, কিন্তু ডাঙৰ হৈ এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া ল'ৰাৰ মাজতে সেই সুখবোৰ বিচাৰি পাম আৰু। ইয়াৰ মাজতে মই ঘৰলৈ আহি ভাত কেইটামান লৈ গ'লোহি। মইনো ঘৰত কিনো অকলে খাম বুলি ময়ো লগতে লৈ ল'লোঁ। পথাৰত খাই যে ভাত বহুত ভাল লাগে ন? আপোনালোকে বাৰু ভাল পায়নে? ফৰিং ধৰা মানুহ পথাৰত কেইজনী পালা তুমি? তুমি কেইজনী পালা ফৰিং? হা? অঁ, নাই পোৱা বোলো। আৰু পথাৰৰ পৰা আহি মা মই দুয়োজনী ওচৰতে থকা হোটেল এখনলৈ বুলি ওলালোঁ। বেছি দূৰ নহয় অৱশ্যে, হ'লেও খোজকাঢ়ি যাবলৈ আমনি লাগে দিয়কচোন। ভাবি গৈ আছোঁ আৰু দেই, কিবা এখন পালে হয় আৰু ৰাস্তাত। হাই। অঁ, হয় নেকি? যা দেই। অঁ। ভাবি গৈ থাকোঁতে সঁচাকৈ দাইহঁতৰ গাড়ী এখনকে পালোঁ। তেওঁলোকো সেই হোটেলে বুলি ওলাইছিলে, গতিকে তেওঁলোকৰ লগতে উঠি ল'লোঁ। আৰু অৱশেষত আমাৰ গাঁৱৰ একা বেকা ৰাস্তাইদি আহি সুদিঘৰ পাই গ'লোহি। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।